মোৰ মৰমৰ কণমানিহঁত, তোমালোক ঠিকে আছানে? আশা কৰোঁ তোমালোক ঠিকে আছা, নহয় জানো? বাৰু ময়ো ঠিকে আছোঁ। আজি তোমালোকৰ কাৰণে এটা মই নতুন সাধু লৈ আহিছোঁ। এইটো সাধু এজন গৰখীয়াৰ সাধু। কাৰ সাধু? গৰখীয়াৰ। তো এই গৰখীয়াজন মানে এজন মিছলীয়া গৰখীয়া। তো আমি আজি তেওঁৰ সাধুটোকে শুনিম দেই। তো আমি সাধুটো শুনো। এখন গাঁৱত এজন গৰখীয়া আছিলে। তেওঁ সদায় ৰাতিপুৱাৰ লগে লগে গাঁওখনৰ যিমান গৰু ম'হ আছে সকলোকে লৈ পথাৰত চৰাবলৈ যায়। তেওঁ পথাৰত ম'হ চৰাই থাকে বা গৰু চৰাই থাকে, কিন্তু তেওঁৰ ভাগৰ লাগে। তেওঁ মনোৰঞ্জনৰ একো নাথাকে। তেওঁ ভাবিলে বোলে মই আজি গাঁওখনক এটা ভয় খুৱাওঁ। সেই বুলি তেওঁ কাৰা হ'ল আৰু কাৰা হৈ চিঞৰ ল'লে বোলে বাঘ আহিছে মোক বচোৱা। সেই চিঞৰটো শুনি গাঁৱৰ মানুহে ভাবিলে সঁচাকৈ বাঘ আহিছে। তো গাঁৱৰ মানুহবোৰ দৌৰি দাপৰি তাক বচাবলৈ গুচি আহিলে। এতিয়া গাঁৱৰ মানুহখিনি যেতিয়া আহিতো দেখিছে যে তাত কোনো বাঘ নাই। তেতিয়া গাঁৱৰ মানুহখিনি খং উঠি গৰখীয়াজনক গালি শপনি পাৰি তেওঁলোক গুচি গ'লগৈ। তো গৰখীয়াজনৰ ধৰি লোৱা তোমাৰ মনটো বেয়া লাগিলে তেওঁৰ, যে নাই মই ধেমালিহে কৰিছিলোঁ কিন্তু এনেকুৱা হ'ল। কিন্তু গৰখীয়াটো মিছা কথা ক'লে। এদিন কি হ'ল, সঁচাকৈ এটা বাঘ আহিল। এতিয়া যেতিয়া সঁচাকৈ বাঘটো আহিলে, বাঘটো অহাৰ পাছত আৰু গৰখীয়াজনে কি কৰিলে, আকৌ চিঞৰ ল'লে বোলে বাঘ আহিল মোক বচাওঁ। এতিয়া গাঁৱৰ মানুহেতো শুনিলে মাতটো, কিন্তু শুনি তেওঁলোকে হৈছিল নাই এইটো মিছা কথা কয়, আজিও মিছা কথা কৈছে, আমি নাযাওঁ তাক বচাবলৈ, আমি নিজৰ কামকে কৰি থাকোঁ। তো গাঁৱৰ মানুহ কোনো নাহিল। আৰু সঁচাকৈ যেতিয়া বাঘটো আহিলে, বাঘটোৱে গৰখীয়াজনকতো খাই পেলালে। তো পিছত মানুহে গম পাইছে যে নহয়, সেইটো সঁচা কথা কৈছিল। গতিকে মাইনাহঁত কি বুজিলা যে আমি মিছা কথা ক'ব নালাগে। কাৰণ যদি আমি সদায় মিছা কথা কওঁ, আমি সঁচা কথা ক'লেও মানুহে মিছা বুলি ভাবিব আৰু তেতিয়াতো আমি বিপদত পৰিম, নহয় জানো? গতিকে তোমালোকেও কেতিয়াও মিছা কথা নক'বা দেই। বাৰু তো মাইনাহঁত মই যাওঁ, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু কৰিবা দেই, যাতে আকৌ সাধু শুনাব পাৰোঁ।